সকলোকে মই অভিবাদন গ্ৰহণ জনাইছোঁ আকাশ ইনষ্টিটিউটৰ তৰফৰ পৰা। মই অতি জনাবলৈ পাই সুখী হৈছোঁ যে গত বৰ্ষবিলাকৰ দৰে ষষ্ঠদশ বৰ্ষৰ বাবে আকাশ নেশ্যনেল টেলেণ্ট হাণ্ট এক্সাম যাক আমি ৰাষ্ট্ৰীয় প্ৰতিভা সন্ধানী পৰীক্ষা হিচাপে সকলোৰে মাজত জনাজাত, এই পৰীক্ষাটো আমি আয়োজন কৰিবলৈ আগবাঢ়িছোঁ। পৰীক্ষাটোৰ কাৰণে অফলাইন এক্সাম, এইটো এক্সাম দুটা পদ্ধতিতে হ'ব, অনলাইন আৰু অফলাইন। অফলাইন এক্সাম 5 অক্টোবৰ আৰু 12 অক্টোবৰ এই দুটা দিনত অনুষ্ঠিত হ'ব। আমাৰ তিনিটা গুৱাহাটীত কৰ্পৰেট ব্ৰাঞ্চ আছে, যেনেকৈ ধৰক GS ৰোডত আছে বৰা ছাৰ্ভিচত, গুৱাহাটী GS ৰোড ব্ৰাঞ্চ, গুৱাহাটী পাণবজাৰ ব্ৰাঞ্চ যিটো স্কুলৰ সন্মুখত আছে, আপোনাৰ ধাৰাপুৰ ব্ৰাঞ্চ যিটো ধাৰাপুৰ চাৰিআলিত আছে, আৰু শিলচৰ ব্ৰাঞ্চ যিটো হলি ক্ৰছ স্কুলৰ সন্মুখত আছে। এই চাৰিওটা এক্সামত ষ্টুডেণ্টে আহি অফলাইন মোডত তেওঁলোকে পেন এণ্ড পেপাৰ মোডত এক্সাম আহি দিব পাৰিব 5 তাৰিখ আৰু 12 তাৰিখে। এক্সামটো হ'ব 1 ঘণ্টাৰ কাৰণে 10:30 to 11:30, আৰু লগতে এই এক্সামটোত 40টা কুৱেশ্যন থাকিব, MCQ টাইপ কুৱেশ্যন, আৰু ইয়াৰ ওপৰত ভিত্তি কৰি তেওঁলোকে অল ইণ্ডিয়া ৰেংক, ষ্টেট ৰেংক, চিটি ৰেংক পাবলৈ সক্ষম হ'ব। লগতে আকাশ ইনষ্টিটিউটৰ ফালৰ পৰা এইবাৰৰ বাবে সৰ্বমুঠ আমি 250 কোটি টকাৰ স্কলাৰশ্বিপ আগবঢ়াম মেৰিটৰিয়াছ ষ্টুডেণ্টসকলক, আৰু লগতে প্ৰায় 2.5 কোটি টকাৰ কেছ এৱাৰ্ডো আমি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গতিকে মই সকলোকে অনুৰোধ কৰিম যে তেওঁলোকে আহক, আহি এক্সামটো দিয়ক। লগতে তেওঁলোকে অনলাইন মোডতো যিসমূহ জেগাত আমাৰ আকাশ ইনষ্টিটিউট উপলব্ধ নহয়, তেওঁলোকে অনলাইন মোডতো 4 তাৰিখৰ পৰা 12 তাৰিখলৈ ৰাতিপুৱা 10 বজাৰ পৰা সন্ধ্যা 9 বজালৈকে যিকোনো এটা 1 ঘণ্টাৰ স্লটত গৈ তেওঁলোকে এক্সামটো দিব পাৰিব। এই এক্সামটোৰ ফিজ ধাৰ্য কৰা হৈছে 300 টকা, কিন্তু পৰিস্থিতি সাপেক্ষে আমি এই ফিজটো ৱেভ অফ কৰাৰো আমাৰ প্ৰভিজন আছে। গতিকে মই সকলোকে অনুৰোধ জনাম যে তেওঁলোকে আহক, এক্সামটো দিয়ক, আৰু নিজক সৰ্বভাৰতীয় পৰ্যায়ত তেওঁলোক ক'ত অৱস্থান গ্ৰহণ কৰিছে সেইটো জানিবলৈ তেওঁলোক সক্ষম হ'ব। ধন্যবাদ। চিলেবাছটো এইটো যিটো ক্লাছ 7, এই এক্সামটো হ'ব 7মমান শ্ৰেণীৰ পৰা 12মমান শ্ৰেণীলৈকে পঢ়ি থকা ষ্টুডেণ্টসকলৰ মাজত। 7মমান শ্ৰেণীৰ পৰা 9ম শ্ৰেণীলৈকে যিটো চিলেবাছ হ'ব সেইটো হ'ব যে ফিজিক্স, কেমেষ্ট্ৰি, বটনী, জুলজি আৰু মেণ্টেল এবিলিটি। ক্লাছ 10ত 10মমান শ্ৰেণীত যিসকল ষ্টুডেণ্ট অধ্যয়ন কৰি আছে, তেওঁলোকে যিসকলে ফিউচাৰত গৈ মেডিকেলটোক এজ এ কেৰিয়াৰ হিচাপে ল'ম বুলি ভাবিছে, তেওঁলোকৰ কাৰণে ফিজিক্স, কেমেষ্ট্ৰি, বটনী, জুলজি আৰু মেণ্টেল এবিলিটি থাকিব। जो एंट्री एग्जाम है ऑनलाइन और ऑफलाइन मोड दोनों में ही होगा। ऑनलाइन मोड आपका 4th to 12th ऑफ अक्टूबर में हुआ, 4 to 12th अक्टूबर, और जो ऑफलाइन मोड है दैट विल बी ऑन 5th ऑफ अक्टूबर टू 12th ऑफ अक्टूबर। 1 आवर्स का टेस्ट होगा। बच्चा ऑनलाइन मोड में कोई भी स्लॉट सेलेक्ट कर सकता है, बट ऑफलाइन में जब उनको डेट दिया जाएगा और जिस कैंपस पे बोला जाएगा वहाँ पे जाकर बच्चे को अपनी इस अकॉर्डिंग करेंगे जाके। डिफरेंट वेट्स और डिफरेंट स्ट्रीम के अकॉर्डिंग सब्जेक्ट्स जो है, जो टेस्ट आएंगे मल्टीपल चॉइस क्वेश्चंस, वो अलग अलग होंगे। लाइक 5th to 9th तक आपके फिजिक्स, केमिस्ट्री, साइंस, फिजिक्स, केमिस्ट्री, मैथ्स, मेंटल एबिलिटी होंगे, और ये आपके 5th to 9th होंगे। जब आप 11th 12th में अगर बच्चा अपियर कर रहा है तो वहाँ पे फिजिक्स, केमिस्ट्री, बायोलॉजी और होगा, और जो मैथ्स वाला इंजीनियरिंग वाला बच्चा है ना, उसके लिए फिजिक्स, केमिस्ट्री और मैथ्स होगा। तो डिफरेंट सब्जेक्ट होंगे, डिपेंड्स ऑन द ग्रेड के ऊपर। और अगर आपके ऊपर इसके लिए कोई क्वेश्चन ভাবিছে তেওঁলোকৰ কাৰণে ফিজিক্স, কেমেষ্ট্ৰি, মেথছ আৰু মেণ্টেল এবিলিটি থাকিব। একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ষ্টুডেণ্টৰ কাৰণে যিসকল ষ্টুডেণ্টে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ মেডিকেলক এজ এ কেৰিয়াৰ ল'ব বিচাৰিছে, তেওঁলোকৰ কাৰণে ফিজিক্স, কেমেষ্ট্ৰি, বটনী, জুলজি থাকিব। আৰু যিসকলে ইঞ্জিনিয়াৰিঙক এজ এ কেৰিয়াৰ হিচাপে ল'ম বুলি ভাবিছে, তেওঁলোকৰ কাৰণে ফিজিক্স, কেমেষ্ট্ৰি, মেথছ, মেণ্টেল এবিলিটিটো 11-12ত নাথাকে, অকল ক্লাছ 10লৈকে থাকে। তো এইখিনি কথা। আৰু যদি আপোনালোকৰ কিবা কুৱেশ্যন আছে